চাওক দোস্ত এইটো কি আমার মোবাইলটা ভালো না চাওক ভিডিঅ' কৰিব আহিছে ইয়াতে সেই পাহাৰখন যে দেখিছে সেই পাহাৰখন তাৰ একেবাৰে ওপৰলৈ উঠিম তেনেহ'লে লেটছ ষ্টাৰ্ট আৱাৰ ভিডিঅ' ফাইনেলি আমি যাবলৈ ওলালোঁ আকৌ এবাৰ মোৰ চেনেললৈ স্বাগতম পাহাৰখন আহি পালোঁ আৰু ফাইনেলি আমি ইয়ালৈ আহি পালোঁ চাওক দৃশ্য আমি এতিয়া সেই ওপৰলৈ উঠিম তালৈকে তেনেহ'লে আমাৰ লগত থাকক আৰু এতিয়া আমি এই তালৈকে উঠিম সেইখন চাইকেল Au. জংগলৰ মাজে মাজে আমি গৈ আছোঁ জংগলৰ মাজে মাজে ইয়াতে ৰাতি শিয়াল ওলায় সেই ডাঙৰ ডাঙৰ শিয়াল শিয়াল ওলায় ইয়াত চাওক দৃশ্য ৰাইজসকল চাওক দৃশ্য ইয়াতে ৰাতি বাঘ ওলায় এতিয়া বাৰু বন্ধ হৈছে ইয়াতে ৰাইজসকল মাজে মাজে দেখা পায় বাঘ মানে ওপৰতে থাকে নিচলৈ নামি নাহে কিন্তু শিয়াল ঘৰলৈ যায় আৰু গুচি শিয়াল যায় ঘৰত আৰু অলপমান আছে ফাইনেল ডেষ্টিনেশ্যনলৈ কোনফালেদি যাম আৰু এইফালেদি যাম চাপ দৃশ্য জংঘলে জংঘল ভিউ চাওক ভিউ ফাইনেল ডেষ্টিনেশ্যনলৈ ভিউ চাওক জংঘলে জংঘল দোস্ত ভিউ চাওক এইখন বঙাইগাঁৱৰ পাহাৰ হয় এইখন বঙাইগাঁৱৰ পাহাৰ ইয়াৰ পৰা বঙাইগাঁও ওচৰতে হয় সেইখন চাওক বঙাইগাঁৱৰ পাহাৰ হয় আমাৰ কাম চালু ৰাখোঁ ফাইনেল ডেষ্টিনেশ্যনলৈ পাই যাম আৰু মোৰ লগত দুজন আছে সেই দুজন আছে এই দুজনক লগত লৈ আহিছোঁ অকলে ভয় লাগে আহিব
ইফালে ভিউ চাওক ভিউ চাওক ইফালে চাওক চম্পাৱতী নদী কিমান সৰু দেখা গৈ আছে কিমান সৰু আৰু ইয়াৰ পৰা ভিউ চাওক আমার মোবাইলটা ভালো না চাওক ভিডিঅ' কৰিব আহিছে ইয়াতে চাওক দোস্ত এইটো কি পাহাৰীয়া শামুক হোৱাইট শামুক পাহাৰীয়া শামুক ই দেখিবলৈ বহুত ধুনীয়া চাওক ইফালে আৰু এটা আছে ক'তবা গ'ল এইটো দুটা এইটো বাঘে খাই ফেলাইছে আৰু ইয়াৰ পৰা আমি ভিডিঅ'টো শেষ কৰোঁ যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু যিয়ে নতুন চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব অবশ্যই সাবস্ক্রাইব করব লাইক করব